জয় অসম জয় অসম আজি আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ উপস্থিত হৈছোঁ তো আশা কৰোঁ এই ব্লগ আমাৰ এই ব্লগটো আপোনালোকে মৰম চেনে দিব আৰু বেছি বেছিকৈ শ্বেয়াৰ দিব সমাজৰ যিবোৰ অনিশ্চিত কাম বা কিছু বেয়া কাম হওক যিকোনো সমাজৰ পক্ষে হানিকাৰক হ'লে আমি সেই আপোনালোকৰ মাজত উপস্থিত হওঁ তো আজিও ডেইলিৰ দৰে মই আৰু আমাৰ পুৰাণ মামা আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ তো আজি এটা বিশেষ ভিডিঅ' এইটোৱেই হয় যে উচ্ছেদটো গমেই পাইছে সকলো অসমৰ চুকে কোণে আপোনাৰ উচ্ছেদ হোৱা ষ্টাৰ্ট হৈছে তো সেই উচ্ছেদৰ ক'ত উচ্ছেদ হৈছে মই এতিয়া নকওঁ আপোনাক অকণমান অংশ এটা দেখাম বুলি ভাবিছোঁ আৰু সেই অংশটো চাব পাৰে মোৰ মোবাইলত মাত্ৰ 24 ঘণ্টাৰ সময় এটা দিন বাকি ৰৈছে তাৰ পিছতে নগাঁৱৰ বটদ্ৰৱাত চলিবলৈ গৈ আছে আন এক বৃহৎ উচ্ছেদ অভিযান মাজত মাত্ৰ কেইটামান সময় বাকি আছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন চাৰিওফালৰ পৰা ঘেৰি ধৰা যোনবোৰ উচ্ছেদ চলি আছে মই অসমৰ ৰাইজক অসমৰ যিমানখিনি সিটিজেন আছে ইণ্ডিয়ান সিটিজেন অসমৰ যিখিনি খিলঞ্জীয়া মানুহ আছে গোটেইখিনিক মই এটা অনুৰোধ কৰিম আৰু বিশেষকৈ আমাৰ CM ছাৰক মই অনুৰোধ কৰিব পাৰিম কাৰণ অৰ্ডাৰটো কৰিব নোৱাৰোঁ যেহেতু গভৰ্ণমেণ্ট হয় কিন্তু অনুৰোধ কৰিব আমি তাৰ বিৰোধিতা কৰিব পাৰিম এতিয়া কিছুমানে কমেণ্ট কৰিব মিয়া 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 কিন্তু মিয়া মানুহ হয় মিয়াও অসমৰ সিটিজেন হয় মিয়াৰ তাতো অসমৰ NRCত নাম আছে যিখিনি মানুহৰ NRCত নাম নাই যিখিনি মানুহৰ আমাৰ অসমৰ নহয় সেইখিনিক আমিও নিবিচাৰোঁ আমাৰ লগত থাকক কিন্তু যিখিনি আমাৰ অসমৰ মানুহ হয় যিখিনি আমাৰ ইণ্ডিয়ান সিটিজেন হয় তেওঁলোকক যে একো মাটি নিদিয়াকৈ একো বস্তু নিদিয়াকৈ যদি তেওঁলোকক উচ্ছেদ কৰিছে এটিকো উচিত নেকি একেবাৰে নহয় মই ভাবোঁ কিন্তু যদি মিয়া হওক চাই কোনোবা হওক চাই যোনটো কাছৰে মানুহ যদি আপোনাৰ ফৰেষ্ট এলেকাত আছে যদি আপোনাৰ গভৰ্ণমেণ্টৰ কিছু মাটি যোনবোৰ আছে ৰিজাৰ্ভ আছে যদি তাতে থাকে তাৰ পৰা উচ্ছেদ কৰিলে আমাৰ একো প্ৰব্লেম নহয় আমি তাৰ কাৰণে ভিডিঅ'ও নবনাওঁ আৰু উল্টা যোনে থাকিব তেওঁলোকৰ বিৰুদ্ধে আমি ভিডিঅ' বনাম তো মই এটা অনুৰোধ বেছি লম্বা মই নকৰোঁ ভিডিঅ'বোৰ কাৰণ ইমান উচ্ছেদ চলি আছে সেইবোৰ দেখা পাই ভাল নালাগে আৰু কিমান আৰু উচ্ছেদৰ নাম ল'ম আপোনালোকতে আমি মাথে মাতোঁ কিন্তু আপোনালোকে আমাক তেনেকৈ ছাপোৰ্ট কৰা যেন মই নাভাবোঁ কাৰণ ছাপোৰ্ট কৰিলে আমাৰ ভিডিঅ'বোৰ ডাঙৰ মানুহৰ হাতত গ'ল হয় চাগে কাৰণ ভিডিঅ'ত আপোনালোকে যদি ভাল পায় আমাক যদি আপোনালোকে ভাবে যে আমি আপোনালোকৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰোঁ তে ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব আৰু 2 নম্বৰত মাননীয় মুখ্যমন্ত্ৰী সাহেবক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই মোৰ ফালৰ পৰা অনুৰোধ কৰিম আমাৰ ফালৰ পৰা অনুৰোধ কৰিম যে ছাৰ আপুনি চাওক যোনবোৰ আমাৰ অসমৰ নাগৰিক সেইবোৰক যদি আপুনি উচ্ছেদ কৰিছে তেওঁলোকক আপুনি কিবা এটা ব্যৱস্থা কৰক তেওঁলোকক ক'ৰবাত থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে কিবা এটা লেণ্ড এটা দিব লাগিব কাৰণ তেওঁলোক থাকিবনো ক'ত কাৰণ ল'ৰা ছোৱালী লৈ পেলাই পঢ়া লিখা কিমানখিনি অসুবিধা তেওঁলোকক সোধক কাৰণ ধনী মানুহ আপুনিতো গম নাপায় আপোনাৰ ঘৰত অট্টালিকা আছে আপুনি অট্টালিকাৰ মাজত এচিৰ ভিতৰত থাকিব আমিবোৰ ক'ত থাকিম যোনবোৰ মানুহক আপুনি উচ্ছেদ কৰিছে সেইবোৰ মানুহ ক'ত থাকিব ল'ৰা ছোৱালীলৈ কেনেকৈ খাব কেনেকৈ থাকিব এই যে নগাঁও জিলাত ধিং আৰু জুৰিয়া বটদ্ৰৱা যেটা উচ্ছেদ হইতেছে বিঘা বিশাল এরিয়ার সুদ্ধা যে উচ্ছেদ হইতেছে ঘর বাড়ি দুয়ার ভাঙ্গাচুরা চুরমার করে দিতেছে সরকারে যদি সরকারি ভূমিতে আছে দখল করে আছে তাহলে দখল ওরা উচ্ছেদ করতেই হবে ওরা উচ্ছেদের মধ্যে আমি রাজি আছি কিন্তু এই যে আসামবাসী বা অসমের মানুষ যে আমরা ওইখানে বসবাস করতেছি তাদের কোনো নিরাপত্তা দেওয়ার মতো ব্যবস্থা করেন আমাদের হিমন্ত মামা উচিত ওনাদেরকে কোনো জায়গায় না কোনো জায়গায় বসবাস করার জন্য কোনো এক জায়গায় 1 ইঞ্চি মাটি হলেও তাদের বসবাস করার জন্য দেওয়া লাগে তার ভবিষ্যৎ আছে তাদের বাল বাচ্চা নিয়ে লেখাপড়ার দিকে বহুত কিছু সমস্যা আছে তাই আমাদের ভিডিওগুলো যদি অসমবাসী রাষ্ট্র আপনাকে যদি ভালো লাগে বেশি করে কমেন্ট করবেন আর শেয়ার করবেন সারা আসামবাসীকে পৌঁছানোর জন্য দায়িত্ব আপনাদের নগাঁও জিলাৰ ধিং জুৰিয়া এইখিনি যিমানখিনি মানুহ আছে মানুহখিনি উচ্ছেদ হ'ব কাৰণ উচ্ছেদটো ৰখাব নোৱাৰিম কাৰণ যেহেতু আমাৰ মেজৰিটি নাই যদি মুছলিম মানুহৰ মেজৰিটি থাকিল হয় তেনেহ'লে আজি এই উচ্ছেদ নহ'ল হয় আজি এই ধৰণৰ কোনো কামেই আমাৰ অসমত নহ'ল হয় তো মই অত্যন্ত দুখী হয় মই বহুত দুখ পাই আছোঁ মনত যিমানখিনি পৰিয়ালৰ ঘৰ ভাঙা যাব আজি বুধবাৰে দিনাখন যোনটো উচ্ছেদ হ'ব নগাঁৱত তাৰ কাৰণে মই বহুত বেছিকৈ দুখিত কাৰণ যেহেতু আমি একো কৰিব পৰা নাই একো কৰিব নোৱাৰোঁ
এই কাৰণ আৰু আমাৰ মাজত ভাল এটা লিডাৰ নাই, আমাৰ মাজত ভাল এটা মানুহ নাই যে এইবোৰ দুখীয়া মানুহৰ কথা তুলিব। আমি অনলি ভোটে দিওঁ, আমি ভোট দিওঁ, কিন্তু ভোটৰ আমাৰ অধিকাৰ আছে, কিন্তু ভোটত দিয়াৰ পিছত যে আমাৰ কিবা এটা ৰক্ষতা থাকিব, আমাৰ সেই ৰক্ষতা আমাৰ নাই। তো ৰাইজসকল, আপোনাৰ লগত এটা অনুৰোধ, তে আমি এইদৰে মাত মাতি থাকিম, কিন্তু মাত মাতিলে নহ'ব, মানুহ আমাৰ লগত মানুহ যুক্ত হ'ব লাগিব, আমাৰ লগত মানুহ একমত হ'ব লাগিব। আৰু একমত হ'বৰ কাৰণে এটাই কাম কৰিব লাগিব, সেইটো হৈছে আপোনালোকে আমাৰ এই ভিডিঅ' যোনটো মিষ্টাৰ বিয়ে ব্লগছত যোনবোৰ ভিডিঅ' আপলোড হয়, সেই আপলোড ইউটিউবত হওক চাই ফেচবুকত, আপোনালোকে এনেকুৱা শ্বেয়াৰ কৰক জানো ডাঙৰ মানুহৰ হাতত যে আমাৰ ভিডিঅ'বোৰ পৰে, আৰু আমাৰ কথা মানুহ যেনে শুনা পায়, আমাৰ মাত মানুহৰ লাখ মানুহৰ তাত যেনে যাই পায়। তো এইটোৱে অনুৰোধ থাকি আজি ভিডিঅ'টো আমি সমাপ্ত কৰিম, আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম এটা নতুন আশা লৈ।